So guys, মানে এখনৰ এতিয়া চালো এইটো ইয়মা জিলাৰ ইয়াত নাই মানে এতিয়া আকৌ বেলেগখনত চাবলৈ যাম কিন্তু মোক লাগে বহুত মানে ঘূৰি ঘূৰি এতিয়া এখন দোকানত সোমাইছোঁ ইয়াত পাম বুলি পাব বুলি কৈছে ড্ৰাইভাৰে এতিয়া মানে আনিব গৈছে ৰেচাৰটো ইয়াত ডিব্ৰুগড় চাওঁ ডিব্ৰুগড় এই হাই ৰোডত ৱেলকাম বেক টু মাই ইউটিউব চেনেল এতিয়া মানে মই আৰু মানে আমি এতিয়া গৈছোঁ ডিব্ৰুগড় গৈছোঁ মানে মোৰ বাইকৰ যোনটো নেকি হেণ্ডেল ৰেচাৰ এই হেণ্ডেলৰ ৰেচাৰটো মানে বেড হ'ল আমাৰ চিলাপৰা নাই এতিয়া মানে চিলাপৰা যোৱাকালি বিচাৰিলোঁ মানে নাই এতিয়া সেইটো কাৰণে এতিয়া ডিব্ৰুগড় আনিবৰ কাৰণে কিন্তু মানে বেগত আছে বস্তুটো মানে তাতে ঘূৰি পিনে দেখাম মানে হেণ্ডেলৰ ৰেচাৰ অলপ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আছে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এতিয়া আছোঁ মই মানে বগীবিল পাইছোঁ আমি পাইছোঁ ই টোল গেট এতিয়া পাইছোঁ সি চুকাফা দেই যোৰহাট ন যোৰহাট আমি এতিয়া গুৱাহাটী আমি এতিয়া এইটো চাইডে যাম ইয়াৰ পৰা আৰু ডিব্ৰুগড় আছে 13 কিলোমিটাৰ মানে পামগৈ আৰু বেছি দূৰ নাই 13 কিলোমিটাৰ আছে হ'ল গৈছোঁ এতিয়া লাহে লাহে মানে এতিয়া চুকাফাত সোমাইছিলোঁ কিবা পানী চানী খাবৰ কাৰণে পানী চানী খোৱা হৈ গ'ল এতিয়া ডিব্ৰুগড় মাত্ৰ আৰু 13 কিলোমিটাৰ আছে গাছ মানে এতিয়া ইয়মাহা জিলা এখন পাইছোঁ
যদি মোৰ বাইকখন ইয়মাহ দিবলগীয়া হয় এতিয়া ডিলাৰটোত মানে গৈ চাওঁ তাৰ পাম নাই বস্তুটো এইটোৱে মানে ইয়মাহ ডিলাৰ তাত R15 ৰেচাৰ পাব লাগে মানে এইখনত এতিয়া চালোঁ এইটো ইয়মাহ ডিলাৰ ইয়াত নাই মানে এতিয়া আকৌ বেলেগ এখনত চাবলৈ যাম যোনটো মোক লাগে মানে হেণ্ডেলৰ ৰেচাৰ টিটো লাগে সেইটো ইয়াত নাই মানে এই ডিলাৰখনত এতিয়া বেলেগত চাব যাম ইয়াত ডিব্ৰুগড় চাওঁ ডিব্ৰুগড় এই হাই ৰোডত মানে পূৰা পানী এই অৱস্থা ডিব্ৰুগড় বস্তুটো বিচাৰিছোঁ এতিয়ালৈকে মানে 4-5খনমান দোকানত বিচাৰিলোঁ নাই এতিয়া আকৌ কটনে কিবা তাত যাব যায় তাত কৈ আছোঁ এতিয়া তাত যদি পালে পাম নেপালে মানে ডাইৰেক্ট বহুত মানে ঘূৰি এতিয়া এখন দোকানত সোমাইছোঁ ইয়াত পাম বুলি পাব বুলি কৈছে ড্ৰাইভাৰে এতিয়া মানে আনিব গৈছে ৰেচাৰটো ৰখি আছোঁ আৰু মানে পূৰা ঘূৰি মানে মাথা চাথা বেয়া হৈ গ'ল পূৰা ঘূৰি ডিব্ৰুগড় ক'ত নেপালোঁ ইয়াতে লিখা লাগিছে কিয় এতিয়া গৈছে আনিব কাৰণে চাই লওঁ চ' গাইছ এতিয়া অলপ আগত মানে যোনখন দোকানত সোমাইছিলোঁ সেই দোকানখনত দাদাটোৱে ক'লে চাব লাগিব পাব লাগে বুলি এতিয়া সেই তাত চাব গৈছিলে মানে যোনটো নেকি মোক লাগে হেণ্ডেলৰ ৰেচাৰ টিটো সেইটো বস্তু নাপালোঁ মানে এতিয়া কি হ'ব এতিয়া নাজানো মানে অৰ্ডাৰ দিলে ভাল হ'ব এতিয়া অৰ্ডাৰ দিবলৈ উপায় নাই তাৰপিছতে এতিয়া মই এই চিলাপৰাত মোৰ য'ত নেকি মই বাইকখন বনাব দিছোঁ মানে য'ত লগাব দিছোঁ সেইটো হেণ্ডেলৰ ৰেচাৰ টিটো তাত মানে দাদাটোক মই ফোন কৰিলোঁ এইটো তাৰ কি ক'লে নাই যদি অৰ্ডাৰ দি দিম বুলি ক'লে এতিয়া মানে অৰ্ডাৰ যাম তাত গেৰেজত যাবি নে বস্তুটো অৰ্ডাৰ দি দিম তাৰপিছতে লগাম তাৰপিছত